মানুহ দেখোন পুলিশ মাতাই ভালো নাকি পুলিশ মাতাই ভালো নাকি না সিআইডিকে মারতে লাগবে হ্যালো সিআইডি হ্যালো হ্যালো আমার এই নদী পাৰত কেকৰা তাডালৰ ভেলকা ডাল তল ততা মানুহ মৰি আছে হয় নেকি ঠিক একদম একজেক্ট এড্ৰেছটো কোৱাচোন নদী পাৰত 7 মান কেকৰা এটা আছে হিমেলিৰ তলত হয় নেকি অ ঠিক আছে আমাৰ টিম যাই আছে তুমি তাতে থাক আৰু লাষ্টটো কিন্তু তুমি নচুবা দেই আমি আহি আছোঁ ঠিক আছে আমি যাই আছোঁ 5 মিনিটত পাই যাম ক'ত মাদাৰ গেছ কি আছে আমি বিচাৰি চাওঁ অভিজিত হয় ছাৰ ইয়াতে দেখোঁ থাকা বুলি কৈছিল জাগা ছাৰ ইয়াতে থাকা বুলি কৈছিল ছাৰ মই মাতিছিলোঁ তুমি মাতিছিলা হয় হয় মানুহটো ক'ত মৰি আছে এই আওক ইয়াতে মৰি আছে হয় ছাৰ এইটো মৰি আছে কোনটো এইটোই ছাৰ হয় নেকি বেয়াকে মৰিছে মই চাই আছোঁ কি কৰিল ঠিক আছে কিবা হৈছে ইয়াৰ মানুহটো ক'তো টেষ্ট ওলা নাই হয়তো ইয়াক কোনোবাই গলত টিপি মাৰিছে মাৰিব পাৰে এইটো আকৌ কি অভিজিত হয় ছাৰ এইটো মালৰ বটল হয় ছাৰ হয় নেকি কিবা কোম্পানী হয় এইটো হাসি নেকি চেক কৰিব লেবত পঠাব লাগিব হয় এয়া মই এটা ফটো এটা লৈ লওঁ ছাৰ ফটো এটা লৈ লওক ছাৰ মই সোনকালে কৈ দিব পাৰিম কি কোম্পানীৰ হয় নেকি হয় ছাৰ লেবক নিবই নালাগে লৈছো আপুনি ফটো এটা লৈছোঁ কথা এইটো পঠাব লাগিব চাওক কি এইটো ছাৰ মানচুৰ অলপ হেৰিটো তুলি লওঁ নেকি ছাৰ এইটো গেলা হয় গেলা তাৰমানে বটলত ভৰাই গেলা খাইছে ই হয় ছাৰ বৰ বেয়া কাম ছাৰ এইটো থৈ দিব ছাৰ লাগিব এইফালে ছাৰ এটা ফটো এটা লৈ লওঁ ছাৰ আমাৰ হেৰি পঠাই দিব লাগিব না ফটোটো পোষ্টমৰ্টম ৰিপৰ্টত সেইটোতো ফটোটো লৈ লোৱা ছাৰ মই যাব পাৰোঁ নেকি তুমি ক'ত যোৱা কি তাৰমানে অভিজিত হয় ছাৰ আমি ইয়াতে একো বিচাৰি নাপাম হয় ছাৰ সেই চাইডে চাব লাগিব আমি তেওঁৰ শুন একোৱেই নাই তাকেইতো ইয়াতে একো ক্লু পোৱা নাই আমি চাইডত বিচাৰিলে কিজানি পাওঁৱেই আৰু তাৰে আগতে ছাৰ চিহৰ খাই লওঁ নেকি অলপ কিহৰ খাবা হয় নেকি হৌ দে মোৰ মাথাটো অলপ টেনশ্যন লাগি আছে কেছটো অলপ বেলেগ ডেঞ্জাৰ হেন লাগিছে এইটো তাৰ কাৰণে অলপ চিহৰ খাই লওঁ আৰু দিয়া চিহৰে খাই দিব লাগে হয় ছাৰ আমি এতিয়া বিচাৰি লওঁ ছাৰ ছাৰ ইফালে নাই সিফালে অলপ চাই লওঁ ভালকৈ চাওঁচোন ভালকৈ চোৱা কিজানি পাব পাৰোঁ নাই সিফালে চাওঁ অলপ এই চোৱা সেইফালে চোৱা এইটো আকৌ কি এই বিচাৰকে কথাটো ক'ব লাগিল এইটো দেখোন মালো বটাল হয় ক'ত পালা তুমি তাতে পালোঁ ছাৰ হয় নেকি এইটো ই খাব পাৰে হয় ই খাই বেছিকৈ খাইছি তাৰমানে খাই কেনে ই মৃত্যু কৰিছে এইটো চেক কৰিব লাগিব ছাৰ লেবৰেটৰীত পঠাব লাগিব হয় নেকি ছাৰ ডাক্তৰ চাহাবক মাতি দিওঁ অঁ ডাক্তৰ দা এফালে আহক এইটো তুমি লেবক লৈ যোৱা হয় এইটো চেক কৰিবা ঠিক আছে এইটো কেতিয়া খাইছিল কোনে খাইছিল ইয়াতে ফিংগাৰপ্ৰিণ্ট চাব লাগিব গতিকে তুমি লেবক লৈ যোৱা তাড়াতাড়ি আমাক ৰিপৰ্ট দিব লাগিব তুমি যোৱা ঠিক আছে আহিছোঁ মই ঠিক আছে
ছাৰ আমি এতিয়া ডেড বডিটো পোষ্টমৰ্টম কৰাৰ কাৰণে পঠাওঁ তাকেতো পোষ্টমৰ্টমে কৰিব লাগিছিল গাড়ীটো মাতি দিওঁ মোৰ কেতিয়াবা কেতিয়াবা ইয়াৰ ওপৰতে তাৰমানে সন্দেহ হয় এওঁক ভালকৈ সোধ কৰিব লাগিব তাকেতো অলপ জেওৰা কৰি তুমি দিওঁ তুমি কোৱাচোন তুমি ইয়াতে তাৰমানে কেনেকৈ ইয়াত কেনেকৈ দেখা পালা dead ছাৰ body টো? মোৰ পেটৰ বিষ উঠিছিল হাগিবলৈ আহিছিলোঁ আহোঁতে এক দেখা পাইছোঁ ইয়াতে পৰি হয় নেকি তুমি সদায় হাজিৰা ইয়াতে নাও ছাৰ আজি আহিছোঁ আজি আছে হয় নেকি আজি আছে তুমি আজিয়ে ডেড বডি দেখা পালা সেইটো কেনেকুৱা কথা আকৌ হা সেইটো কেনেকুৱা কথা তুমিতো মাৰা নাই ইয়াক নাই ছাৰ মোৰ 30 চলি থকা মানুহ নাই ছাৰ মই মাৰা নাই ছাৰ হয় নেকি হয় ছাৰ এই জানো তুমি মাৰা নাই বাৰু ছাৰ তুমি ইমান কান্দা নালাগে মনামান থাকা তুমি হয় ছাৰ হ'ব তুমি যাব পাৰা তুমি যাব পাৰা অভিজিত হয় ছাৰ ইয়াক কি কৰা যায় এতিয়া ছাৰ এওঁক এতিয়া পঠাই দিওঁ আৰু তাক এই বহাচোন ইয়াতে বহি খালে আমি কথা পাতোঁ বহাচোন বহা, বহা। বা ছাৰ এতিয়া আমি পোষ্টমৰ্টমটো হেৰি কৰিব লাগিল ডেড বডিটো পোষ্টমৰ্টম কৰিব লাগিল তাকে ডেড বডিটো পোষ্টমৰ্টম কৰিব লাগিল এম্বুলেঞ্চখন মাতিব লাগিল হয় এতিয়া কি কৰা যায় তাকেইতো অভিজিত হয় ছাৰ তুমি এম্বুলেঞ্চকে ফোন কৰাচোন হয় ছাৰ মই ফোন কৰোঁ এম্বুলেঞ্চক কেতিয়া বাজিলে ছাৰ এম্বুলেঞ্চ কোনে লাগে নাই কেতিয়া বাজিলে তই কেইটা বাজিলে ছাৰ ইতেনে মৰা নাছিল চিন্দিয়ে হলি ছাৰ কোন সেইটো অ' ছাৰ ই কেনে মৰা নাছিলে বা কালি আজি মালখানতে নিচে লাগিছিল নিয়াৰ ঘুমাই আছিলোঁ আজি বেহুজ হৈছিলোঁ হয় নেকি তোমাক তুমি যে মৰা বুলি পোষ্টমৰ্টম কৰিব নিবি আছিলোঁ তাকেইতো তোমাৰতো এতিয়া পোষ্টমৰ্টম হৈ গ'লে তোমালোকে কোন মানুহ মই ACB CIDৰ পৰা আহিছোঁ তোক জানি নিলোঁ এই পোষ্টমৰ্টমে হৈ গ'লে তোমাৰ আৰু এওঁ মোৰ আমাৰ ইনস্পেক্টৰ অভিজিত তুমি যি তাৰমানে ৰাতি ৰাতি তাৰমানে মাথা খালে পৰি আছিলা আৰু নেকি তোমাৰ ঘৰ ক'ত দ্বিগুণ পাৰ হয় নেকি তুমি বিয়া বাৰু বেছিকে কৰিছে মাল নাই খাইছা? বিয়া বাৰু কৰিছে না নাই বিয়া বাৰু নকৰাওঁতাই তাৰমানে এই ইমান মাল অৱস্থা খোৱা মাল খাবাটো বেছি ভাল নহয় বুজি পাইছানে এইবিলাক নাখাবা বেয়া এইবিলাক নাখাবা বেয়া হয় ছাৰ আজি নাখাওঁ অঁ ঠিক আছে এই অভিজিত ব'লা সেই এনে আহিলোঁ গেলা চাইকেল মাৰি মাৰি বহুত কষ্ট হৈ গৈছিল আমাৰ ধেৎ আমাৰ গাড়ীখন তাতে সবাই আছে বলক যাওঁ আমি যাওঁ ছাৰ যাইতে নেকি যাওঁ ঠিক আছে হাই গাইস আমি এগলা নাখাওঁ দেই মাল চাল আমি এগলা এক্টিং কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে CIDৰ তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্রাইব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু এই আমাৰ বন্ধু